শ্ৰীমন্তই অকল চাইকেলখন এইৰকমেই মাৰি চলাই দিয়ে। কি খন সেই ছোৱালীবিলাকক কি বিহু মাৰোতে এনেকে থাকে মাৰিয়া আছে ছোৱালীবিলাক। গাড়ী মাৰিলে গাড়ী মোক কুৱেশ্যনটো শুনি লওক। আজি মই এতিয়া আমাৰ এই কাই আমাৰ মাজত উপস্থিত আছে। কাইক মই এটা মানে কুৱেশ্যন কৰিম। কাই এটা উত্তৰটো কেনেকৈ দিয়ে আপোনালোককো দেখুৱাম। চাই থাকক ভিডিঅ'টো শেষলৈকে। কাই কুৱেশ্যনটো মোৰ হৈছে কি কুৱেশ্যনটো ক'ব নিদিয়ে। আৰে ভাই উত্তৰ কেতিয়া দিব আপুনি? মই যদি কুৱেশ্যনটো ক'ব নাপাওঁ ওপৰতে আপুনি পেক কৰিলে নহ'ব নহয়। মই মোৰতো কৈ লওক মানে অসমৰ অসমীয়াই কুৱেশ্যনটো হৈছে অসমৰ অসমীয়াই বিহু মাৰিব জানে কিন্তু সকলোৱে প্ৰাইজ কিয় নাপায়? আনচাৰটো দিয়কচোন। চোৱা শ্ৰীমন্তই অকল চাইকেলখন এইৰকমেই মাৰি চলাই দিয়ে। কি খন সেই ছোৱালীবিলাকক বিহু মাৰোতে এনেকে থাকে প্ৰাইজটো নোপোৱা হৈ গৈছে। মানে প্ৰথমবাৰ বুজাই কওক। একো বুজি পোৱা নাই আমাৰ ৰাইজে, একোৱে বুজি পোৱা নাই। কি বুজাব বিচাৰিছে? অসমৰ অসমীয়াই জানে কিন্তু প্ৰাইজ যে সকলো নাপায়। কেলে নাপায় এতিয়া আপুনি কৈ দিয়ক, কাৰণটো দেখাই দিয়ক। হিমন্ত মামাই কৈছে আজি অসমত যিমানখিনি নিবনুৱা ল'ৰা ছোৱালী তেওঁলোকক মই এখন স্কুটি দিছো, চাইকেল দিছো। স্কুটি মাৰিয়া আছে ছোৱালীবিলাক। গাড়ী মাৰিলে গাড়ী ঐ শুনিলে না? ডাবৰা কি ক'লা শুনিলা নাই? কওক। সেই হিমন্ত মামাৰ টিকটো মাৰোতে ছোৱালীবিলাকৰ ভৰিটো মেল খাই যাওঁতে অসমত হয় নি? এনে কেনেকে নাচে? এনে নাচটো দেখাই দিব নি? পইচা দিব লাগিব। মানে কথাটো এতিয়া ময়ো বুজি নাপালো, ৰাইজেও বুজি নাপালো। নাচটো মানে দেখাই দিয়ক। কি কোনটো ভুল হয়, কোনটো ভুল হৈছে দেখাই দিয়ক। এনে আধা খৰীয়া নকৰিব, ৰাইজে ভিডিঅ'টো চাই বেয়া পাব ন। ফাইনেলটো কৈ দিয়ক না আপুনি। ৰাইজে এইটো ভিডিঅ' কমপ্লিট কৰিব দিয়ক। নাম মেনশ্যন নকৰিব, কিবা কৈ দিয়ক, কথাটো কৈ দিয়ক, আনচাৰটো কৈ দিয়ক। মোক কুৱেশ্যনটো শুনি লওক। ৰাতিপুৱা পৰা গধূলিলৈকে মানুহে আমি কিমান পাপ কৰিছোঁ। পাপৰ ভিতৰত আমি মহাপাপ কৰিছোঁ। জীৱ হত্যা মহাপাপ বুলি আমি সৰুৰে পৰা শুনি আহিছোঁ, জ্ঞান পাই আহিছোঁ, হয় নে নহয়? নহয়, মোক কথাটো শুনি লওক। কুকুৰ নহয়, এতিয়া আমি অজানিতে আমি এতিয়া গধূলি টাইমত মহ আহে, মহত গাত মহ পৰে, মহটো মাৰি দিওঁতে জীৱ এটা হত্যা কৰি দিলোঁ, সেইটো এটা মহাপাপ হৈ গ'ল। তাৰপৰা এতিয়া পৰুৱা এটা গছকি থৈ আহিছে, সেইটো হত্যা কৰিলোঁ, সেইটো মহাপাপ হৈ গ'ল। সেইটো পাপটো কোনে কৰাইছে সেইটো লাগে। এই মোক কুৱেশ্যনটো কওক। মই জানিলে মই বুলি কৈ দিয়ক, মই আনচাৰটো দিম ন। নাজানো বোলে নাজানো, কৈ দিয়ক। মোৰ কথা কওক, পাপটো কোনে কৰাইছে আমাক? এই আমাৰ পাপৰ আঁৰত কোন আছে? কওক, আমাৰ পাপটো মানে আমাৰ পাপৰ আঁৰত কোন আছে? নহয় নাই, সেইটো ভুল কৈছে আপুনি, সেইটো ভুল কৈছে। আৰু এতিয়া যদি মই কেনেবাকৈ যদি গৰু এজনী হত্যা কৰি দিওঁ বা ছাগলী এজনী এক্সিডেণ্ট কৰি মাৰি দিওঁ, মোৰতো লগালগ কেছ হৈ যাব। এইটো হেপ্তি কৰিছে বা মানুহ এটা হত্যা কৰিলে ডাইৰেক্ট কেছ, ফাঁচি এটা। আজিকালি নিদিব পাৰে, কিন্তু কেছটো চলিলে লাষ্টত শুনানি হোৱাৰ পাছত হ'ব ৰিজাল্টটো বাৰু। কিন্তু কেছটো মই কৈ দিছোঁ ন। এতিয়া বৰ্তমান প্ৰথম যেতিয়া এটা জীৱ স্বজন কৰে ভগৱানে, সেইদিনাই শুনি লওক। আমি যদি নাই পতা কথা এটা পাতি আছোঁ মোৰ কথাটো শুনি লোৱা। মোৰ কথাটো হয়নে নহয় তাৰপাছত তুমি আনচাৰটো ওপৰত মাতিবা দেই। মোৰ পইণ্টটো চাই ল'ব লাগিব নহয়। মইতো কুৱেশ্যন এটা কৰিছোঁ, মোৰ পইণ্টটো চাই লোৱা। আঁতৰি নাথাকিব চলা। মানে এনেকুৱা হৈছে কেছটো। এতিয়া ধৰক মই যিমানখিনি জনা হিচাপত কৈছোঁ আৰু পোক পৰুৱা হওক বা জীৱ এটা চোজন কৰা দিনা জীৱ মানে জন্ম হ'লে মৃত্যু আছে। জন্ম হ'লে মৃত্যু আছে, যত্ন নহয় হা। আৰু জন্ম যিদিনা কয় ভগৱানে সেইদিনাই কৈ দিয়া তই আমুক তাৰিখত আমুক টাইমত আমুক দিনা তই মৰিবি, লিখি পঠিয়াই দিয়া। কাৰ হাতত মৰিবি সেইটো লিখি পঠিয়াই দিয়া, আমুকৰ হাততে মৰিবি, হয় নাই? তাৰ বাহিৰে আকৌ মোৰ হাতত যদি পৰুৱা মৰণ আছে, আপুনি আহি মাৰিব নোৱাৰে, তাক মইহে মাৰিম। একদম টাইমত মইহে মৃত্যু কৰিম। এইটো ভগৱানে লিখি পঠিয়াই দিলে, এতিয়া মই তাক মাৰি দিলোঁ। এতিয়া সেই বস্তুটো পাপৰ ভগৱান নে এতিয়া মই?
তাৰ দুখটো যাব লাগে ডাইৰেক্ট কাৰ ওচৰত যাব লাগে এতিয়া মোৰতো কেছ হৈ যাব মানুহ এটা মাৰিলেতো কেছ হৈ যাব মানুহটোকো হত্যা কৰাৰ দিনা জন্ম দিয়াৰ দিনা লিখি দিলে যে তই আমুক দিনা আমুকৰ হাতত আমুক টাইমত মৰিবি এটা কোৱাচোন আনচাৰটো আপুনি মই কোৱা কথাটো হয়নে নহয় আদেশটো মই তোমাৰ প্ৰশ্ন আনচাৰ পালো এতিয়া তোমাৰ ডেটা নহয় তেওঁতো মোক কোৱা নাই তই পৰুৱাটো মাৰ মই নিজেহে মাৰিছোঁ এই ছাগলীটো মইহে মাৰিছোঁ মোক তেওঁ কেলে সুধিম জেগাৰ পৰা আনিলে তেওঁ আকৌ এইটো মাৰ নন ষ্টপটো মোৰ লগত 24 ঘণ্টা ঘূৰি নুফুৰে হয় নি তেতিয়াহ'লে ভগৱানে লিখা মতে নহয় মানে এতিয়া আমাৰ মানে পিতাই মানে লিখিলে কাৰণেহে পৰুৱাটো মানে আমাৰ পুতেকে মাৰিব এতিয়া তুমি মই কেইটা তেতিয়াহ'লে তোমাৰ পিতাই একা বেকাকৈ খোজকাঢ়িছিলে নি হাল বাইছা খেতি কৰিছা